আজি প্ৰায় 13-14 বছৰমানৰ আগৰ কথা। বাৰ লগত দুইজনীয়ে, বায়ে কাটিং শিকিছিলে, তাই দোকান এখন খোলা আৰম্ভ কৰিলে। মই তাইৰ লগতে সহায় কৰি দিছিলোঁ কাপোৰ কানি চিলোৱাত। যিমান বছৰ মূৰত বোলো এতিয়া বাটো বিয়া হৈ গ'ল। বা এতিয়া বিয়া হৈ যোৱা লখিমপুৰ ধেমাজিত, তাতে তাই দোকান খুলি ল'লে। এতিয়া মই তাৰ পিছৰ পৰা একো কাপোৰ কানি চিলোৱা হোৱা নাছিলে। আজি ভাবিলোঁ ব্লাউজ এটা চিলাই চাওঁচোন, যিহেতু ঘৰলৈ আহিছোঁ। ঘৰত এনেই বহি হৈও আমনি লাগিছে। কাপোৰ 1 মিটাৰ বৌক আনিবলৈ দিলোঁ, আনি লৈ ব্লাউজ এটা চিলাবলৈ বুলি ল'লোঁ। আমাৰ বৌয়ে যিহেতু কাপোৰ কানি চিলায়, ব্লাউজো চিলায়, বেলেগ অন্য বস্তু কাপোৰ কানি যিকোনো কাপোৰে চিলায়। তাকে ভাবিলোঁ ইমান দিনৰ মূৰত মই আকৌ কিজানি পাহৰিছোঁ নেকি বুলি ভাবি ব্লাউজ এটা চিলাওঁ বুলি ভাবিলোঁ। বৌৰ পৰা অকণমান কিছুমান নজনা পাহৰাখিনি বৌৰ পৰা অভিজ্ঞতাটো ল'লোঁ। লৈ পিনে শিকি লৈ ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে আজিলৈকে চিলোৱা নাই নিজৰ ঘৰত। সেয়ে ভাবিলোঁ ইয়াতে বৌৰ পৰাই অকণমান শিকি মেলি আকৌ নতুনকৈ এতিয়া চিলাই আৰম্ভ কৰোঁচোন বোলো। তাকে এতিয়া চিলাই আছোঁ নিজৰে। যি হ'লেও বোলো ইমান দিন চিলোৱা নাই, কিজানি পাহৰিছোঁ নেকি বুলি ভাবিয়ে চিলাই আছোঁ। বেয়া হ'লেও বোলো পিন্ধিম, নিজেই পিন্ধিম যিহেতু, বেলেগলৈ চিলোৱা নাই। বেয়া হ'লেও পিন্ধিম, ভাল হ'লেও পিন্ধিম, এনেকৈ ভাবিয়ে নিজৰ কামটো মনটো ডাঠ কৰি কামটো কৰি আছোঁ। তাকে দিনটো লাগিলে ইদিনাখনি অলপ তলৰ পতাটো মাৰিবলৈ থাকিলে বাকী, এই তলৰ পতাটো লাষ্টত এই পিছদিনাখনি আজি মাৰিছোঁ আৰু মাৰি মেলি বোলো চাওঁ ৰেডি কৰি আপোনালোককো দেখাওঁচোন বোলো পাৰিছোঁ নাই, কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে জনাবচোন কমেণ্ট কৰি। মানে হাতত কোচ লগা দেখি আছোঁ ব্লাউজ প্ৰায় মানুহক পিন্ধি থকা, তেনেকুৱা এটাকে চিলাবলৈ বুলি ল'লোঁ। আপোনালোকক আকৌ পিন্ধিও দেখাইছোঁ দেই। তাকে আপোনালোকে যদি ভাল হৈছে কমেণ্ট কৰি জনাবচোন সকলোৱে। বাই বাই।